নমস্কাৰ আজি এটা ইউনিক বস্তু জানিব চেষ্টা কৰিম আমি সকলোৱে কেৰেলা খাওঁ তো কেৰেলাৰ বেনিফিটছ কেৰেলা খালে আমি কি উপকাৰ আমাৰ হ'ব পাৰে আৰু কেৰেলাৰ পৰা কি আমাৰ ক্ষতি হ'ব পাৰে অত্যাধিক খালে বা কেৰেলাৰ সাইড ইফেক্ট কি আছে তো এইবিলাক তথ্য আমি জানিব চেষ্টা কৰিম নাম্বাৰ 1 হৈছে আমাৰ ব্লাডত গ্লুকোজ লেভেল হ্ৰাস কৰাত সহায় কৰে তো কি হৈছে ইয়াত পলিপেপটাইড পি নামৰ ইনসুলিনৰ দৰে যৌগ থাকে যিয়ে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে ছালৰ স্বাস্থ্য কেৰেলাত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে য'ত নেকি ভিটামিন এ আৰু ভিটামিন চিৰ দৰে ভিটামিন থাকে তো ইয়ে ছালৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে ব্ৰণ কলা দাগ ছৰিয়াছিছ আদি হ্ৰাস কৰাত সহায় কৰে নাম্বাৰ 3 চুলিৰ স্বাস্থ্য কেৰেলাৰ ৰসে চুলি সৰা উফি ৰোধ কৰাত সহায় কৰে নাম্বাৰ 4 হজম শক্তি কেৰেলাৰ ৰসে হজম শক্তি উন্নত কৰাত সহায় কৰে আৰু ভোক বঢ়োৱাত সহায় কৰে প্ৰপাৰ পৰ্যাপ্ত পৰিমাণে খালেহে কেৰেলাৰ ৰসে অন্ত্ৰ পৰিষ্কাৰ কৰে বা পৰিষ্কাৰ কৰাত সহায় কৰে 6 নম্বৰ বেনিফিট ওজন হ্ৰাস কেৰেলাৰ ৰসে আপোনালোকৰ ওজন হ্ৰাস কৰিব পাৰে যদিহে আপোনালোকে ওজন কমাব খুজি আছে কিন্তু পৰ্যাপ্ত পৰিমাণে খালেহে তো এতিয়া কম কেৰেলাৰ অতনি ক'লো কেৰেলাৰ পজিটিভ কেৰেলা খালে কি আমাৰ ভাল বেনিফিট আছে সেইখিনি ক'লো এতিয়া আপোনালোকক কম কেৰেলা খালে বা কেৰেলা কোনখিনি বা কোন ধৰণৰ পেচেণ্টক খোৱা অনুচিত যে খাব নালাগে আৰু কেৰেলাৰ সাইড ইফেক্ট কি হ'ব পাৰে অত্যাধিক কেৰেলা খালে কেৰেলাৰ জুচ খালে বা কেৰেলা অত্যাধিক খালে ইয়াৰ সাইড ইফেক্ট কি হ'ব পাৰে বলক জানো আহক নাম্বাৰ 1 সাইড ইফেক্ট হৈছে পেটৰ সমস্যা অত্যাধিক পৰিমাণে যদি আপোনালোকে কেৰেলা খাই দিয়ে বা কেৰেলাৰ ৰস খাই দিয়ে পেটৰ সমস্যা ভুগিব পাৰে যেনে ডায়েৰিয়া হ'ব পাৰে পেট বিষাব পাৰে তেনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে নাম্বাৰ 2 অথনি মই কৈছিলোঁ যে ব্লাড গ্লুকোজ লেভেল কমোৱাত সহায় কৰে নিয়ন্ত্ৰণ কৰাত সহায় কৰে কিন্তু যদি ইয়াতো এটা সাইড ইফেক্ট আছে বৰ্তমান স্থিতিগতাত সাইড ইফেক্টটো হ'ল যে যদি আপোনালোকে অলৰেডি ব্লাড চুগাৰ কমোৱাৰ অলৰেডি মেডিচিন খাই আছে ডায়েবেটিছৰ মেডিচিন অলৰেডি লৈ আছে তাত যদি বহুত বেছি পৰিমাণে কেৰেলাৰ জুচ লৈ লয় তেনেহ'লে অলপ প্ৰব্লেমেটিক হ'ব পাৰে যদি আপোনালোকে কম পৰিমাণে খায় তেনেহ'লে আপোনালোকৰ ভাল তাত প্ৰব্লেম ক্ৰিয়েট নহয় গৰ্ভৱতী মহিলাসকলে কেৰেলা খোৱাৰ পৰা বিৰত থাকিব লাগে কেৰেলাৰ ৰস খোৱাৰ পৰা বিৰত থাকিব লাগে কিয়নো কেৰেলা খোৱাৰ ফলত গৰ্ভৱতী মহিলাৰ সংকোচন সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে তাৰ ফলত জটিলতা সৃষ্টি হ'ব পাৰে আৰু এটা নৰ্মেলি সোৱাদ কেৰেলা বেছিকৈ খালে সোৱাদ নষ্ট হ'ব পাৰে কিছুমান পেচেণ্টৰ দেখা যায় যে কেৰেলা খালে বমি হয়তো তেনেকুৱা ক্ষেত্ৰত দেখা দিব পাৰে কিন্তু যদিহে আপোনালোকে প্ৰপাৰ পৰিমাণে কেৰেলা খায় তেনেহ'লে বহুত ভাল বেনিফিটছ আছে সেম মেডিচিনৰ ক্ষেত্ৰত যিমানখিনি ড'জত মেডিচিন দিয়া হয় প্ৰত্যেকগৰাকী বা প্ৰত্যেকজন পেচেণ্টক সেই ড'জ মতে খালেহে আপোনালোকৰ ৰোগৰ পৰা মুক্তি পাব যদি আপোনালোকে ভাবে যে ভিটামিন এটা দিছে বেছি পৰিমাণে খাই দিওঁ শৰীৰত ভাল এটা কাম কৰিব কিন্তু সেইটো নেগেটিভ ইফেক্ট আপোনালোকৰ বডিত শ্ব' কৰিব যদিহে প্ৰপাৰ ড'জ মতে আপোনালোকে নাখায় তো আজিৰ ভিডিঅ' এইখিনিতে আছিল যদি ভাল লাগিছে শ্বেয়াৰ এটা কৰি দিব ধন্যবাদ